যে LP UP আমাৰ পৰীক্ষা নহয়, টেট কোৱালিফিকেশ্যন, DLEডৰ মাৰ্কছ, ডিগ্ৰী মাৰ্কছ, হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ কেলকুলেট কৰি পেলাই ৰিজাল্টটো দিয়া হয়। কিন্তু অতি সম্প্ৰতি কিছুমান প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণে ইয়াতো আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অৰ্থাৎ ৰিক্ৰুটমেণ্ট টেষ্ট এটা হ'ব। আপুনি ক'ৰবাত DLEডত 98% পাইছে, মেট্ৰিকত 58, হায়াৰ ছেকেণ্ডেৰীত 58 পাইছে, ডিগ্ৰীত 60% পাইছে। আগতে আমি সেইবিলাকৰ পৰা পাৰ্চেণ্টেজ দিওঁ। এতিয়া অল উইল বি ইকুৱেল। আমাক DLEড লাগে, আপোনাৰ DLEড খন হ'লেই চাফিচিয়েণ্ট। তাত আৰু কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ, টেটত কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ, বা ডিগ্ৰীত কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ। আমি চাম ৰিক্ৰুটমেণ্ট, আমাৰ যিটো আমি টেট পৰীক্ষা পাতিম, সেই পৰীক্ষাটোত আপুনি কিমান নম্বৰ পায়। তো এইটো DLEডটো চিম্পলি এটা কোৱালিফাইং এক্সামিনেশ্যন হে।